নমস্কাৰ পোনপ্ৰথমে যোৱা ভিডিঅ'টো আপোনালোকে যিখিনি আন্তৰিকতাৰে আঁকোৱালি ল'লে তাৰ বাবে সকলোকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কথাবোৰ তেনেই সাধাৰণ নহয় জানো, কিন্তু এই সাধাৰণ কথাবিলাকৰে প্ৰভাৱ আমাৰ জীৱনত বৰ অসাধাৰণভাৱে পৰে। সেইকাৰণেই চাগে আপোনালোকে ভিডিঅ'টো হয়তো ভাল পাইছে বা কাৰোবাৰ জীৱনত হয়তো খাটিছে। আৰু আপোনালোকে যিদৰে লাইক কমেণ্ট কৰি বা চেনেলটো ছাবস্ক্ৰাইব কৰি মোক অনুপ্ৰেৰণা যোগালে তাৰ বাবে মই আপোনালোকৰ ওচৰত কৃতজ্ঞ। আপোনালোকৰ সেই প্ৰেৰণাতে আজি আন এটি ভিডিঅ' লৈ আহিছোঁ, যাৰ নাম দিয়া হৈছে মেৰেজ বা বিয়া বুলি। প্ৰথমতে কওঁ, মানে বিয়াৰ শব্দটোৰ মই ইয়াত বিয়া মানে নীতি নিয়ম বা সেই সামাজিক অনুষ্ঠানটিৰ কথা কোৱা হোৱা নাই। ইয়াত কোৱা হৈছে এই অনুষ্ঠানটিক হ'বলৈ যোৱাৰ পৰা অনুষ্ঠানটিক লৈ উৰেটো জীৱনৰ কথা, দুজন ব্যক্তিৰ এই সম্পূৰ্ণ জীৱনৰ কথা কোৱা হৈছে এই বিয়া শব্দটোৰ দ্বাৰা। বিয়া কেৱল দুজন ব্যক্তিৰ বা দুটি মনৰে মিলন নহয়, ই দুটি পৰিয়াল, দুটি বংশ, দুখন সমাজ, মৰ্যাদা, নীতি ৰীতি আৰু বহুতৰ মাজত এডাল নেদেখা এনাজৰী, এক অবুজ বান্ধোন। গতিকে বাহ্যিক ৰূপত আমি সেই অনুষ্ঠানটি যিমান ধুমধামেৰে কৰোঁ বা যিমান চিম্পলভাৱে কৰোঁ, 10,000 মাতোঁ বা 10জনেই মাতোঁ, ইয়াৰ লগত সামাজিকতাটো সদায় বান্ধ খাই থাকিব। লগতে ইয়াত দায়িত্ব, নিষ্ঠা, নিজৰ প্ৰতি, নিজৰ মানুহজনৰ প্ৰতি বা মানুহগৰাকীৰ প্ৰতি, ঘৰখনৰ প্ৰতি বা আগন্তুক যিখন ঘৰৰ সদস্য বা সদস্যা হ'বলৈ গৈ আছে সেই ঘৰখনৰ প্ৰতি, লগতে সম্পূৰ্ণ দুটা বংশ, দুটা পৰিয়াল বা দুখন সমাজৰ প্ৰতি কিছু দায়িত্ব আৰু কিছু দায়বদ্ধতা আহি পৰে। গতিকে ভবাৰ দৰে এদিন বা দুদিনৰ এটা ফাংচনত এখন বিয়া শেষ হৈ নাযায় আচলতে। গতিকে আমি বিয়া বুলি ক'লে কেনেধৰণে সাজু হ'ব লাগে বা কেনেধৰণৰ কিখিনি কথা ভাবি পেলাই আমি এখন বিয়া বা এজন পাত্ৰ বা এজন পাত্ৰীৰ বাবে আগবাঢ়িব লাগে, সেই কথাখিনি লৈ আজি ভিডিঅ'টো বনোৱা হৈছে। গতিকে সময় নষ্ট নকৰি পোনে পোনে আমি সেই কথাখিনিলৈ আহোঁ। প্ৰথম কথা, বিয়া পাতিবৰ বাবে এজন পাত্ৰ বা এগৰাকী পাত্ৰীৰ প্ৰয়োজন সকলোকে হয়। গতিকে আজি প্ৰথমেই আহোঁ আমি ল'ৰা বা ছোৱালীজনী পচন্দ কৰাৰ ক্ষেত্ৰত আমি কি কথা লক্ষ্য কৰিব লাগে। আৰু লগতে এইটো কৈ থওঁ, যদি ভিডিঅ'টো দীঘলীয়া নহয় ইয়াতে ক'ম, অকল ল'ৰা বা ছোৱালীজনী নহয়, আমি বিয়া বুলি কৈ দিওঁতে আৰু কিছুমান কথা চাব লগা হয়। ঘৰখন, সমাজখন, ৰীতি নীতি, কাষ্ট, ৰিলিজন, বহুতখিনি কথা আমি চাব লাগে আচলতে। আৰু যদি ভিডিঅ'টো বেছি দীঘলীয়া হয় মই নিশ্চয় এই বিষয়ত আৰু এটা ভিডিঅ' বনামেই। গতিকে আপোনালোকৰ সঁহাৰি বাঞ্ছনীয়। প্ৰথম আহোঁ আমি ল'ৰাটো বা ছোৱালীজনীৰ ক্ষেত্ৰত। বিবাহ প্ৰেম বিবাহেই হওক বা আমি ঘৰৰ পৰা চাই দিয়া বিবাহেই হওক, যিয়েই নহওক, নতুন জীৱন এটা আৰম্ভ কৰাৰ সময়ত ল'ৰা বা ছোৱালীজনী উভয়ে বাস্তৱবাদী হোৱাটো খুবেই প্ৰয়োজন। বিশেষকৈ প্ৰেম বিবাহৰ ক্ষেত্ৰত, কাৰণ প্ৰেমিক প্ৰেমিকাৰ ফেণ্টাছিৰ জগতখন গজদন্ত মিনাৰৰ ওপৰত প্ৰতিষ্ঠিত হৈ থাকে। গতিকে যেতিয়া সেই প্ৰেমৰ সম্পৰ্কক আমি বিবাহৰ বান্ধোনেৰে বান্ধিবলৈ মন মেলোঁ, তাত অকণমান কল্পনাবিলাসিতাৰ পৰা ওলাই বাস্তৱবাদিতাৰ ফালেৰে কথাবোৰ ভাবি চোৱাটো খুবেই দৰকাৰ। আনহাতে চোৱা চিতা বিয়াৰ ক্ষেত্ৰতো এই কথাসমূহ সমানেই প্ৰযোজ্য হয়। যিহেতু বিবাহ যেনেধৰণৰে নহওক, সম্পৰ্কটো সকলোৰে বাবে উৰেটো জীৱনৰ বাবেই হয়। প্ৰথম কথা, দুয়োজনৰ আগত সম্পূৰ্ণ মুক্ত, সঁচা আৰু স্পষ্ট হোৱা উচিত। নিজৰ ভৱিষ্যতৰ আশা আকাংক্ষা, সপোন, বৰ্তমানৰ আৰ্থিক, সামাজিক, মানসিক পৰিস্থিতি আৰু অতীতৰ কোনো ভাল বেয়া ঘটনা বা সম্পৰ্কৰ কথা মোৰ বোধেৰে ইজনে সিজনক খোলাখুলিকৈ কোৱা উচিত। কাৰণ এই কথাবোৰ যেতিয়া আনৰ পৰা শুনিব লগা হয় বা হয়তো বেলেগে বেলেগ ধৰণে কল্পনা কৰি থাকে, তেনেধৰণৰ নহয়, পিছত দুখ পোৱা যায়। গতিকে আৰম্ভণিতেই
লাজ শংকা দ্বিধাবোধ বাদ দি দুয়োজনৰ ওচৰত যিহেতু সেইজন মানুহ বা সেইগৰাকী মানুহৰ লগতে আপুনি আপোনাৰ জীৱনটো কল্পনা কৰিবলৈ আগবাঢ়িছে, গতিকে সম্পূৰ্ণ খোলা হোৱা উচিত। আপুনি নিজক যেনেকৈ সম্পূৰ্ণ নিজৰ মাজত উন্মুক্তভাৱে এৰি দিয়ে, সেই নিজৰ হ'বলগীয়া জীৱন সংগীৰ সন্মুখতো নিজকে মোকলাই দিয়াটো খুবেই প্ৰয়োজন বুলি মই ভাবোঁ। এইখিনিতে এটা সাধাৰণ উদাহৰণ দিওঁ। এবাৰ এগৰাকী মহিলাৰ চামন এক্সে তেখেতৰ হোৱাটছআপ ডিপিত সেই মহিলাগৰাকীৰ ফটো দি ৰাখিছিলে, যিটো মহিলাগৰাকীৰ বেষ্ট ফ্ৰেণ্ডে তেওঁৰ কোনোবা চিনাকি মানুহৰ হোৱাটছআপত কিবা আহোঁতে বা কিবা ধৰণে গম পালে, আৰু বেষ্ট ফ্ৰেণ্ডগৰাকী যিহেতু মহিলাগৰাকীৰ বেষ্ট ফ্ৰেণ্ড বুলি ক'লে গমেই পায় কেনেকুৱা ঘনিষ্ঠতা, গতিকে লগে লগে মহিলাগৰাকীক খবৰ দিলে যে এনেকুৱা ঘটনা এটা হৈ আছে, গতিকে তোৰ হাজবেণ্ডে যদি গম পায় কথাটো বৰ বেয়া হ'ব আচলতে, বা কেনেকৈ বা লয়, আৰু যিহেতু কমন ফ্ৰেণ্ডছ সকলোৰে আছে, কথাটো গম পোৱাটো একো ডাঙৰ কথা নহয় আচলতে। তাৰ পিছত মানুহগৰাকীয়েও ঠিক তেনেদৰে ভয় খালে, আৰু তেওঁ ভয়ে ভয়ে কথাষাৰ তেখেতৰ হাজবেণ্ডক জনালে যে এনেকুৱা কথা এটা হৈছে, আমুকে মোৰ ফটোখন তেনেকৈ হোৱাটছআপৰ ডিপি হিচাপে দি থৈছে। মানুহগৰাকীয়েও যথেষ্ট ভয় খাই আছিলে, কিন্তু তাত হাজবেণ্ডে এনে সুন্দৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে। তেওঁ অতি সহজভাৱে কথাষাৰ ক'লে যে তেখেতৰ ৱাইফৰ লগত বা প্ৰেজেণ্ট কোনোবা গাৰ্লফ্ৰেণ্ডৰ লগত কিবা কাজিয়া লাগিছে, আৰু তেওঁ চাগে এষাৰ কথা কৈছে যে তোমাৰ ঠাইত তাই হোৱা হ'লে, বা মানে তেখেতৰ নিজৰ ৱাইফৰ কথা কৈছে, মানে তুমি হোৱা হ'লে তেওঁৰ সংসাৰখন বা তেওঁৰ লাইফটো আজি ইয়াতকৈ বহুত বেছি ভাল হ'ল হয়, তাকে বুজাবলৈ হয়তো দি থৈছে, আৰু দুদিন পিছত আঁতৰাই দিব। মানে তেনে সহজভাৱে ইমান ডাঙৰ সমস্যা এটা সমাধান হৈ গ'ল। ইয়াৰ কাৰণ কি? কাৰণ সেইহাল হাজবেণ্ড ৱাইফে সেইবোৰ কথা আগতেই পাতি সহজ কৰি থোৱা আছিলে। কিন্তু যদি এই কথাষাৰ কেতিয়াও ৱাইফগৰাকীয়ে হাজবেণ্ডজনক নক'লে হয়, আৰু হাজবেণ্ডজনে কোনোবা কমন ফ্ৰেণ্ড বা কোনোবা ৰিলেটিভৰ ফালৰ পৰা এইটো কথা গম পালে হয় যে এজন অচিন ল'ৰাই তেখেতৰ ৱাইফৰ ফটো এখন তেখেতৰ হোৱাটছআপৰ ডিপি কৰি দি থৈছে, তাত তেখেতৰ কেনেকুৱা মনত আঘাত পালে হয়, বা সেই কেনেকুৱা প্ৰশ্নই বা কেনেকুৱা এটা পৰিৱেশ তেওঁলোকৰ সম্পৰ্কটোত দেখা দিলে হয়, নিশ্চয় সকলোৱে অনুমান কৰিব পাৰিছে। মানে কথাবোৰ যিমান আমি খোলা হ'ব পাৰোঁ, সিমান আমাৰ সম্পৰ্কটোৰ মানে স্মুথ হয়। কাৰণ যদি আমি মাষ্টাৰ ডিগ্ৰীত বা জব কৰি থাকোঁতে এটা লাভ ৰিলেশ্যনত আহিছোঁ, তেতিয়াহ'লে মষ্টলি সেই ৰিলেশ্যনটো ল'ৰাজন বা ছোৱালীগৰাকী কোনোগৰাকীৰ কাৰণে প্ৰথম ৰিলেশ্যন নোহোৱাটোৱে স্বাভাৱিক। কাৰণ পিউবাৰ্টিৰ লগতে আমাৰ হৰম'নেল ৰিয়েকশ্যনৰ কাৰণে আমাক অপজিট জেণ্ডাৰৰ প্ৰতি এটা আকৃষ্ট কৰাটো আমাৰ একেবাৰে স্বভাৱসুলভ মানে প্ৰকৃতি হয়। প্ৰত্যেকজন ব্যক্তিয়ে যেতিয়া পিউবাৰ্টি পায় তেতিয়াৰ পৰাই তেওঁলোকৰ অপজিট জেণ্ডাৰৰ প্ৰতি এটা এট্ৰেকশ্যন থাকেই, আৰু সেইটো কাৰণেই কোৱা হয় যে ছোৱালীজনী সদায় বাপেকৰ প্ৰতি আকৃষ্ট, ল'ৰাটো সদায় মাকৰ প্ৰতি আকৃষ্ট। এইটো আমাৰ প্ৰাকৃতিক নিয়ম। গতিকে তাৰে কোনোবাই হয়তো প্ৰকাশ কৰি দিয়ে, কোনোবাই হয়তো নকৰে, মনৰ মাজতে ৰাখি থয়, কিন্তু ভাল লগাটোহে স্বাভাৱিক। যদি কাৰোবাৰ লগা নাছিলে বা লগা নাই বুলি কয়, হয়তো তেওঁ মিছা কথা কৈছে, আৰু নহ'লে তেওঁৰ হয়তো হৰম'নেল ইমবেলেঞ্চেই আছে বুলি আপোনালোকে ক'ব পাৰে। গতিকে এই কথাখিনি একদম নৰ্মেল কথা, আৰু যিমান সহজে ইজনে আনজনৰ আগত কৈ পেলাই সহজ হ'ব পাৰে, আপোনালোকৰ আগন্তুক জীৱনটো সিমানেই মধুময় হ'ব বুলি মোৰ বিশ্বাস। লগতে এটা কথা বহুতে ভাবে যে এইবোৰ কথা খুলি নকবি, পিছত অশান্তি হ'ব, বিয়া নকৰাব, আমুক নকৰাব, তামুক নকৰাব। কিন্তু যিজন ল'ৰাই এইখিনি কথা গম পায় আজি আপোনাক বিয়া কৰাবলৈ অপ্ৰস্তুত হয় বা আপোনাক আজি অপমান কৰে, তেন্তে হ'লে তেওঁ বিয়াৰ পাছত যদি গম পায়, কাৰণ সঁচাটোতো কেতিয়াও আপুনি গাপ দি ৰাখিব নোৱাৰে, বা যিগৰাকী ছোৱালীয়ে আজি আপোনাৰ লগত বিয়া নহওঁ বুলি কৈ দিয়ে আপোনাৰ অতীতৰ এটা সম্পৰ্কৰ কাৰণে, সেই ছোৱালীজনীয়ে পিছত যদি এইখিনি কথা গম পায় কমটি আঘাত পাবনে, বা আপোনালোকৰ সম্পৰ্কটো এটা ভাল সম্পৰ্ক হৈ থাকিবনে? যদি কোনোবাই আপোনাক বিচাৰে, তেওঁ আপুনি যেনেকুৱা আপোনাৰ অতীত বৰ্তমান সকলোখিনি লৈয়ে তেওঁ আপোনাক একচেপ্ট কৰিব, আৰু সদায় আমি সেইজনৰ সৈতেহে বিয়া হোৱা উচিত যি আপোনাক আপুনি হিচাপে একচেপ্ট কৰিব পাৰে। গতিকে প্ৰথম কথা সেইটোৱে ক'লোঁ যে ইজনে সিজনক লৈ পেলাই
খোলাখুলি হোৱাটো খুবেই দৰকাৰ। লাভ ৰিলেশ্যনটোত মই এগৰাকী নাৰীৰ উদাহৰণটো দিলোঁ। বিশেষকৈ আমাৰ সমাজখন এতিয়াও এনেকুৱা হৈ আছে যে যিকোনো ক্ষেত্ৰত ল'ৰা এটাই কৰিলে কামবোৰ সহজ হৈ যায় আৰু ছোৱালীজনীৰ ক্ষেত্ৰত সেই কামটোৱে বহুত ডাঙৰ কথা হৈ পৰে। আনহাতে আন কিছুমান সমস্যা আহে, যেনেকৈ ল'ৰাবিলাকৰ স্বভাৱসুলভ নীৰৱতাৰে ল'ৰাবোৰ অকণমান খঙাল হয়। আমি সৰুৰ পৰাই আচলতে ল'ৰাবোৰ তোলোতে সেই ভুলটো কৰি দিওঁ, তই ল'ৰা নাকান্দিবি, তই ল'ৰা কিয় সহ্য কৰিবি, তেনেকুৱা কিছুমান স্বভাৱেৰে ল'ৰাটোক ডাঙৰ কৰাৰ বিনিময়ত ল'ৰাবোৰ অলপ খঙাল কাজিয়া কৰা বিধৰ হয়। আৰু বহুতো ল'ৰাৰ এনেকুৱা কিছুমান থাকে, কেতিয়াবা সাধাৰণ মাৰপিট এখন লাগি গ'ল বা কিবা কিবি হ'ল, যাৰ কাৰণে কিছুমান কাৰোবাৰ কেছ দিয়াদিও হৈ যায়, কাৰোবাৰ কেছ চলাচলিও হৈ থাকে। সেই কথাবোৰ সেইবোৰ সৰু সৰু কথা, একোৱেই নাই, সাধাৰণ কাজিয়া এখনত ঘপককৈ কেছ দিয়াদি হ'ল, কিবা এটা হ'ল। কিন্তু সেই সৰু কথাবোৰ যেতিয়া বিয়াৰ পিছত এগৰাকী পত্নীয়ে গিৰিয়েকৰ কেছৰ তাৰিখ এটা আহিছে বুলি শুনে, সেই পত্নীগৰাকীৰ কাৰণে হয়তো নিশ্চয় এইটো সাধাৰণ কথা হৈ নাথাকে। গতিকে কিন্তু যদি হাজবেণ্ডজনে আগতে কৈ থয় যে মোৰ এনেকুৱা এনেকুৱা হৈছিলে, এনেকৈ কলেজত থাকোঁতে মাৰামাৰি লাগি গ'ল, আমাৰ পাৰ্টি আমি মাৰিলোঁ, তেওঁৰ পাৰ্টিয়ে তেওঁক মাৰিলে, এইটো কেছো হৈ গ'ল, এনেকুৱা এনেকুৱা আজিকালি আমুক তাৰিখত আহে বছৰত এবাৰ, তেতিয়া কথাটো সহজ হ'ব বা আচল কথাখিনি সম্পূৰ্ণ কথাখিনি মানুহগৰাকীয়ে গম পাব। গতিকে সেই কথাবিলাকো নুলুকাকৈ খোলাখুলিকৈ কৈ দিয়াটো খুবেই ভাল। আনহাতে বৰ্তমানৰ সামাজিক আৰু আৰ্থিক পৰিস্থিতি, আমি কি হয় যেতিয়া এজনী ছোৱালীক ভাল পাই থাকোঁ বা এটা ল'ৰাক ভাল পাই থাকোঁ, খুব দামী দামী গিফ্ট দিবলৈ চেষ্টা কৰোঁ বা লগ পাবলৈ উপায় থাকে ৰেষ্টুৰেণ্টবিলাক, আমি ভাল ৰেষ্টুৰেণ্টখনলৈ যাব বিচাৰোঁ, পাৰ্কলৈ যাব বিচাৰোঁ। সাধাৰণতে আমি ইজনে সিজনৰ ওপৰত বহুতখিনি পইচা খৰচ কৰোঁ। তাৰ কাৰণে হয়তো নিজৰ কেতিয়াবা ঘৰৰ পৰা চুৰ কৰিবও লগা হৈ যায়, কেতিয়াবা পকেট মানিৰ পৰা নিজে টিফিন নাখাই সেইখিনি পইচাও বচাব লগা হয়, বা কেতিয়াবা আনৰ পৰা ধাৰে কৰিও অনা হয়। মানে তাৰ অন্তৰালত কাহিনীবোৰ বিভিন্ন ধৰণৰ থাকে, বা তাৰ কাৰণে কোনোবাই হয়তো ক'ৰবাত সৰু সুৰা কাম এটাও কৰি থাকিব পাৰে যদি তেওঁ মানে ষ্টাবলিছ জব নকৰে বা বিজনেছ নকৰে, তেনেকুৱা বিভিন্ন কথা থাকে। কিন্তু আমি যেতিয়া লাভ লাইফ চলি থাকে বা বিয়াৰ আগতো আমি ছোৱালীজনীক যেতিয়া লগ কৰোঁ, তেতিয়া আমি বিভিন্ন ধৰণে ইমপ্ৰেছ কৰাৰ চেষ্টা কৰোঁ। কিন্তু তাৰ পৰিৱৰ্তে আমি যিটো ছিটুৱেশ্যনত আছোঁ সেই কথাবোৰ খোলাখুলিকৈ পতাটো খুবেই দৰকাৰ, যাতে ছোৱালীজনীও বিয়াৰ পাছত কিছুমান মানে অলৌকিক সপোন লৈ পেলাই ল'ৰাটোৰ জীৱনলৈ নাযায়, বা ল'ৰাটোৱেও কিছুমান অদৰকাৰী কথা চিন্তা কৰি পেলাই সম্পৰ্কটোলৈ আগ নাবাঢ়ে। আৰু এইটো কথাও ধৰি লওক জানিব লাগিব যে ল'ৰাটোৰ যদি দৰমহা 50,000ও হয়, তেওঁ বিয়াৰ পিছত যদি বিয়াৰ আগত সেই পইচাখিনিয়ে 50% ছোৱালীজনীৰ ওপৰত লুটাইছিলে, তেতিয়া বিয়াৰ পাছত তেওঁ হয়তো ঘৰখনো চলাব লাগিব বা ঘৰখনৰ অন্যান্য সদস্য বা ছোৱালীজনীৰ পৰিয়ালকো বহুতখিনি ক্ষেত্ৰত বহুতখিনি মেইনটেইন কৰিব লগা হয়, যিটো কাৰণে এইখিনি বস্তু সমানে মিলাব নোৱাৰিব পাৰে, আজিৰ তাৰিখৰ নিচিনাকৈ আড়ম্বৰতা নাপাব পাৰে। সেই কথাখিনি দুয়ো ভালকৈ বুজি লোৱাটো ইজনে সিজনৰ লগত দৰকাৰ। লগতে আমাৰ যি এটা বিয়াত আমি বহুত ধামখুমীয়া মাৰি পেলাই কওঁ, খুব গৰ্বৰে কওঁ যে আমাৰ অসমীয়া মানুহে যৌতুক নিবিচাৰে। কিন্তু অসমীয়া মানুহে যৌতুক বিচাৰিবৰ প্ৰয়োজন কি আছে? মই সেই কথাটোৱে বুজি নাপাওঁ। ল'ৰাক চেইন, আঙুঠি দিব পৰাই গাড়ী, টিভি, ৱাশ্বিং মেচিন, ফ্ৰিজ, বিচনা, চোফা, ফাৰ্নিচাৰ যেটা পাৰে, ৰুমৰ কাৰণে বেলেগ, ড্ৰয়িং ৰুমৰ কাৰণে বেলেগ, ড্ৰেছিং, মানে আমি নিদিওঁ কি যিটো ল'ৰাটোৱে বা ল'ৰাটোৰ ঘৰখনে আমাক খুজিবৰ কাৰণে বাট চাই ৰয়। গতিকে আমি সকলোখিনি দিওঁ। কিন্তু আজিকালিৰ ক্ষেত্ৰত আমাৰ শিক্ষিত যুৱচামে এই ক্ষেত্ৰত কিছুমান নতুন ষ্টেপ লোৱা দেখা গৈছে। আপোনালোকে সকলোৱে পৰিচিত প্ৰতিদিন টাইমছৰ এডিটৰ ইন চিফ নিতুমণি শইকীয়া, তেখেতে এদিন কৈছিলে যে তেখেতে যেতিয়া বিয়া কৰাইছিলে, তেওঁ পত্নী ঘৰৰ ফালৰ পৰা কোনো ধৰণৰ যৌতুক বা এইখিনি যিখিনি লাগতিয়াল আচবাব বুলি আমি যাচি দিওঁ, সেই আচবাবসমূহ অনা নাছিলে। আৰু সেই একেখিনি কথাই তেওঁৰ পত্নী স্মৃতি মেম, আমাৰ কলেজৰ এসময়ৰ লেকচাৰাৰ আছিলে, সেই মেমেও হেনো মানে যিহেতু তেওঁৰ ঘৰৰ পৰা একো নানে, গতিকে যাতে এনেকুৱা নহওক যে সমাজৰ ওচৰত তেওঁৰ ঘৰখন তল পৰক, তেওঁ একেবাৰে সাধাৰণ গহনাৰ ঠাক গহনা বা ঠাক কাপোৰ লোৱাৰ পৰিৱৰ্তে সাধাৰণভাৱে এযোৰ কাপোৰ আৰু নিৰ্দিষ্ট খাৰুমণিকেইটা পিন্ধিহে বিয়াখন হৈ অহাৰ প্ৰস্তাৱ দিছিলে। আৰু তেওঁলোকৰ বিয়াখন হেনো তেনেধৰণেই হৈছিলে। এনেধৰণৰ কথাবোৰ আচলতে আমি জানিব লাগে, আৰু যুৱচাম হয়তো মোৰ বোধেৰে সেই কথাখিনিত আমি অলপ প্ৰেৰণা ল'ব লাগে। ময়ো যিমানখিনি পাৰোঁ চেষ্টা কৰিছিলোঁ।
আৰু এই ক্ষেত্ৰত একদম খুব সৌভাগ্যৱান বুলি ক'ব লাগিব মোৰ হাজবেণ্ডৰ ফালৰ পৰা বহুত ছাপোৰ্ট পাইছিলোঁ কিন্তু ঘৰৰ মানে আমাৰ পৰিয়ালটোৰ দেউতাহঁতৰ 3জন ককাই ভাইৰ মই প্ৰথমগৰাকী বিয়া দিয়া আছিলোঁ ইফালে মামাৰ ঘৰৰ প্ৰথম নাতি আছিলোঁ গতিকে কেইটামান গালি খাই নিৰ্দিষ্ট কেইটামান বস্তু যিখিনি ধৰি লওক নহ'লে নোহোৱা বস্তু যেনেকৈ বিচনাখন ড্ৰেছিংখন আলনাডাল সোফাটো ডাইনিংটো আৰু শ্ব'কেছ এটা সেইকেইটা বস্তুৱে মই লৈ পেলাই আহিছিলোঁ কোনো গডৰেজ ফ্ৰিজ কিবা কিবি যিখিনি মানে দেখুৱাবৰ কাৰণে অনা হয় তেনেকুৱা কোনো বস্তু মই আনিব লগা হোৱা নাই বা মোৰ হাজবেণ্ডে এইখিনি অনাটো মানা কৰিছিলে কিন্তু ঘৰৰ পৰা পৰিয়ালৰ মানুহখিনিয়ে যাচি দিয়াৰ ক্ষেত্ৰত আনিব লগাত পৰিলোঁ বাৰু যি কি নহওক আজি নিজৰ কথা নকওঁ বুলিয়ে ভাবিছোঁ এইখিনিৰ পৰা মানে নিদিয়াকৈ থাকিবলৈ হ'লে যদি নিদিয়াকৈ থাকিব লগাত পৰে বা বিয়াখনক আমি মানুহক দেখুৱাবৰ কাৰণে ঢেৰ গহনা কাপোৰ কানি যাচিব নলগাত পৰে তেতিয়া কি হয় দুইখন ঘৰে বহুতখিনি ৰেহাই পায় আচলতে দ্বিতীয়তে এনে কাপোৰো মই দেখিছোঁ য'ত ল'ৰাজন হয়তো নতুনকৈ ষ্টাব্লিছ হৈছে ল'ৰাজনৰ স্বাভিমানে তেওঁক যৌতুক লোৱাত বা এইখিনি বস্তু অনা বা গ্ৰহণ কৰাত মনটোৱে পাৰ্মিশ্যন নিদিয়ে কিন্তু তেওঁ গোটেইখিনি সুবিধা মানুহগৰাকীক কৰি দিব পৰা নাই তেনে ক্ষেত্ৰত ছোৱালীজনীও ল'ৰাটোৰ লগত চাকৰি কৰা ল'ৰাটোৱে নতুনকৈ ৰুমটো বনাইছে ইণ্টেৰিয়ৰৰ কামখিনি বিচনাৰ পৰা ধৰি ক'ত আলমাৰী বনাব ক'ত মানে ৱাৰ্ড্ৰপ বনাব ক'ত ড্ৰেছিং লগাব সেই ইণ্টেৰিয়ৰৰ কামখিনি ছোৱালীজনীয়ে কৰি লয় আৰু বাহিৰৰ পৰা তেওঁলোকে বিয়াত কোনো ধৰণৰ যৌতুকটো নানে বা এনেধৰণৰো দেখিছোঁ যে ছোৱালীগৰাকীৰ ঘৰৰ সামৰ্থ্য ল'ৰা ঘৰতকৈ কিছু কম কিন্তু ল'ৰা ঘৰৰ মানুহ অন্যান্য বোৱাৰীসমূহে আনিছে আটাইগৰাকী বোৱাৰীয়ে আনিছে বা শহুৰ শাহুৰে পৰম্পৰাৰ বহিভূত হ'ব খোজা নাই গতিকে ল'ৰাটোৱে নজনাকৈ ছোৱালীজনীক বা ছোৱালী ঘৰক সেইখিনি সহায় কৰি দিছে তেনেকুৱাও বহুত দেখা যায় গতিকে সেই তেনেকুৱা যদি জীৱন সংগী এজন আমি বিচাৰি পাওঁ বা তেনেকুৱা ক্ষেত্ৰত যদি আমি খোলা খুলিকৈ ইমান আপোনভাৱে দুইজন এজন হৈ পেলাই এনেকুৱা কামবিলাক কৰিব পাৰোঁ তেনে এজন জীৱন সংগীৰ লগত জীৱনৰ যিকোনো এটা মুহূৰ্তই চাগে খুব মধুময় হ'ব গতিকে আপোনালোকেও যদি আপোনালোকৰ তেনেকুৱা মনত ভাৱ আছে যে মই এইখিনি নিনিলে মোৰ ঘৰখনে অকণমান সকাহ পাব বা মই এইখিনি নিদিয়াকৈ বিয়া পাতিলে মোৰ বা মোৰ ঘৰখনৰ অকণ সকাহ হ'ব খোলা খুলিকৈ পাতিব যদি সেইখিনি একচেপ্ট কৰি ল'ৰাটো বা ছোৱালীজনী আপোনাৰ জীৱনলৈ আহে তেতিয়া আপোনাৰ জীৱনটো অতিকৈ সুন্দৰ হ'ব বুলি মই ভাবোঁ আকৌ লগতে আহিল ভৱিষ্যতৰ কথা ধৰি লওক ছোৱালী এজনীৰ কিছুমান সপোন আছে যিটো আজি ঘৰৰ মানে আৰ্থিক অৱস্থাৰ কাৰণে তাই পূৰা কৰিব পৰা নাই আৰু দেখিছে যে ল'ৰাজনৰ ঘৰৰ আৰ্থিক অৱস্থাটো তেওঁৰ ছোৱালীৰ ঘৰতকৈ উন্নত তাই মনতে ভাবিছে যে এনেকুৱা ধনী মানুহৰ ঘৰৰ ল'ৰা এটালৈ বিয়া হ'লে মই সেই সপোনবিলাক পূৰা কৰিব পাৰিম আৰু সেই তেনেকুৱা সপোনৰ আশাতে ছোৱালীজনী বিয়া হৈ গৈছে অথচ কোনোকালে ল'ৰাটোক নজনালেও তাই সেই সপোনখিনিৰ বিষয়ে আৰু ল'ৰাটোৱে ভাবিলে যে ছোৱালীজনী এনেকুৱা চিম্পল ছোৱালী তাইৰ অন্যান্য একো নাই যাৰ মানে এনেকৈ চিম্পলভাৱেই থাকিব মোৰ ঘৰখনৰ দায়িত্ব ল'বৰ কাৰণে তাইক বিয়া পাতিছোঁ গতিকে সিও সেইভাৱে বিয়া পাতি লৈ গ'ল পিছত যেতিয়া ছোৱালীজনীয়ে আজি আমুক কাইলৈ তামুক পৰহিলে তামুক এনেকুৱা কিছুমান কথা কয় হয়তো সাধাৰণ মানে ল'ৰাটোৱে যিহেতু কল্পনা কৰা নাথাকে আগতীয়াকৈ বা মেণ্টেলি প্ৰিপেয়াৰ বা ফাইনেন্সিয়েলিও ল'ৰাটো প্ৰিপেয়াৰ হৈ নাথাকে সেইখিনিৰ কাৰণে তেওঁলোকৰ মাজত বহুতখিনি অসুবিধা আহিব পাৰে গতিকে কিছুমান কাম যেনেকৈ এজনী ছোৱালী হয়তো বিউটিচিয়ান হ'ব বিচাৰে তেনে পাৰ্লাৰ এখন খুলিম বুলি ভাবিছে আজি পৰা নাই সামৰ্থ্য নাই হাজবেণ্ডক কওক যে মই এনেকুৱা কথাখিনি ভাবোঁ বিয়াৰ পিছত যদি সুবিধা হয় আপুনি কৰি দিব বা কোচিং চেণ্টাৰ এটা খুলিব বিচাৰিছে বা এখন ডান্স ছোৱালীজনী নাচিছিলে সৰুতে ডান্সত বিশাৰদ হৈ আছে তেওঁ এখন ডান্স স্কুল খুলিব বিচাৰিছে আজি সামৰ্থ্য হোৱা নাই পৰা নাই হাজবেণ্ডক যদি কয় আৰু হাজবেণ্ডে যদি সঁহাৰি দিয়ে বা হয়তো এনেকুৱাওতো হ'ব পাৰে সেই হাজবেণ্ডজনে সেইখিনি একেবাৰে বেয়া পায় বা একেবাৰে অস্বীকাৰ কৰি দিয়ে আৰু তেনেকুৱা এজন পুৰুষৰ লগত আপুনি বিয়া হয় যিখিনি আপোনাৰ সপোন যিখিনি আপোনাৰ হেঁপাহ সেইখিনিক যদি সন্মান নিদিয়ে বা সম্পূৰ্ণ অস্বীকাৰ কৰি দিয়ে তেনেকুৱা এজন পুৰুষৰ লগত বিয়া হৈ জানো নাৰীগৰাকী সুখী হ'ব পাৰিব সেই তেনেকুৱাখিনি কথা হয় মই ভাবোঁ খোলা খুলিকৈ ছোৱালীজনীয়ে ক'ব লাগে বা ল'ৰাজনে যদি ভাবিছে আজি এই গুৱাহাটীত থাকি চাকৰি কৰি আছে কিন্তু বিয়াখন পাতি মাক দেউতাকৰ লগতে ঘৰতে থাকিব তাতে নতুন বিজনেছ এটা কৰিব বা তাতে কিবা চাকৰি বিচাৰিব সেই কথাখিনিও খোলা খুলিকৈ মানুহগৰাকীৰ আগত কোৱা দৰকাৰ হয়তো ছোৱালীজনীয়ে গুৱাহাটীৰ ফ্লেটত থকা এটা লাইফে কল্পনা কৰিছিলে কাৰণে তাই সেইটো ল'ৰাক চুজ কৰিব পাৰে গতিকে সেই এনেকুৱা কথাবিলাক দুয়োজনৰ মাজত খোলা খুলিকৈ
পতাটো দৰকাৰ বা ছোৱালীজনীয়ে হয়তো বিয়াৰ পিছত বহুত কিবা পঢ়াৰ কথাও ভাবি থাকিব পাৰে বা ল'ৰাটোৱেও বেলেগ বেলেগ কিছুমান কল্পনা যেনেকৈ আপুনি 2 ষ্টেটছখনত দেখিছে ল'ৰাজনে এজন IIT পাছ আউট IIM পাছ আউট বেংকত চাকৰি কৰাৰ পিছতো ল'ৰাজনৰ ৰাইটাৰ হোৱাৰ সপোন সেই কথাবিলাক বিয়াৰ আগতে নক'লে পিছত এজন বেংকৰ মানে মেনেজাৰৰ লগত বিয়া হৈ পেলাই যদি ল'ৰাজনে পিছত চাকৰিটো এৰি পেলাই কিতাপ লিখিবলৈ লয় বিক্ৰী হ'বনে নাই তাৰো কোনো গেৰেণ্টি নাই সেই ছোৱালীজনীৰ কাৰণে এটলিষ্ট বা সেই ঘৰখনৰ কাৰণে মানে এটা মানসিক চাপেই পৰি যায় নহয় জানো গতিকে সেই কথাবিলাক খোলাখুলিকৈ পতাটো দৰকাৰ নহ'লেতো আপোনালোকে বদ্ৰীনাথ কি দুলহনীয়া হওক শাদী মে জৰুৰ আনা এনেকুৱা চিনেমাবোৰ দেখিছে কেনেকুৱা ঘটনাবোৰ ঘটে আৰু চিনেমাবোৰতো বেলেগ কিবা নহয় সেইবোৰ আমাৰ সাধাৰণ জীৱনবিলাকৰ পৰাই লোৱা একো ঘটনা গতিকে যিমান খোলা হ'ব যিমান মুক্ত হ'ব যিমান সঁচা হ'ব মোৰ বোধেৰে সম্পৰ্কটো সিমান দীৰ্ঘম্যাদী আৰু সুখৰ হ'ব নেক্সট সেইকেইটা হ'ল প্ৰথম পইণ্টটোৱে হৈছে সঁচা হোৱাৰ কথা ক'লোঁ আপোনালোকক নেক্সট মই যিটো ভাবোঁ যে নিজৰ চখ ইচ্ছা অভ্যাস দুয়ো খুলি কোৱা দৰকাৰ যেনেকৈ চখ ইচ্ছা অভ্যাস বুলি কৈ দিয়াৰ লগে লগে তাত কিছুমান কথা আহে পুৰুষ নাৰী আজিকালি অকল পুৰুষ বুলিয়ে নকওঁ আজিকালি নাৰীৰো সুৰাপান কৰাৰ কিছুমান ইচ্ছা থাকে বা অভ্যাস থাকে চিগাৰেট এইটো মই একেবাৰে মানে এইটো সাধাৰণভাৱেই কৈছোঁ কাৰণ মই যদি সুৰাপানক বেয়া পাওঁ তেতিয়াহ'লে মই পুৰুষজনৰ ক্ষেত্ৰতো সমানেই বেয়া পাওঁ গতিকে যদি পুৰুষজনে কৰে নাৰীগৰাকীয়েও কৰাটো মই একো ডাঙৰ কথা বুলি নাভাবোঁ গতিকে দুয়োজনৰ যদি তেনেকুৱা কিবা চখ আছে নিচা আছে দুয়োৰে আগতীয়াকৈ খোলাখুলিকৈ কোৱাৰ প্ৰয়োজন আৰু লগতে এষাৰ কথাও দুয়োজনে ডিছকাছ কৰি লোৱাৰ প্ৰয়োজন যে বিয়াৰ পিছত তেওঁলোকে কেনেকৈ কণ্টিনিউ কৰিব কাৰণ বিয়াৰ পিছত আজি ক'ৰবাত বাহিৰত লগ পাইছে এদিন ড্ৰিংকছ কৰিছে দুয়োজনে মিলি বিয়াৰ পিছত সেইটো সম্ভৱ নহ'ব পাৰে গতিকে পাতি লওক যে ল'ৰাজনে যদি ৰেগুলাৰলি খায় তেওঁ এটলিষ্ট এইখিনি কথা ডিছকাছ কৰক যে বিয়াৰ পিছতো তেওঁ ৰেগুলাৰলিয়ে খাব বা কিমান এমাউণ্ট খাব বা সাপ্তাহিকভাৱে খাব নে মাহটোত খাব বা অকেজনেলি খাব সেই কথাখিনি পাতি লওক বা ছোৱালীজনীও যে কেতিয়াবা বাহিৰলৈ গ'লে এটলিষ্ট খাবলৈ দিবা বা এৰি দিম হয়তো সংসাৰখনৰ কাৰণে দুয়ো এৰিবও পাৰে তেনেকুৱাবিলাক কথা দুয়োৰে ডিছকাশ্যনৰ মাজেৰে বা দুয়োজনে এৰাৰ চেষ্টা কৰিম তেনেকুৱা কিছুমান কথা দুয়োজনে আগতীয়াকৈ আলোচনা কৰি লোৱাটো খুবেই প্ৰয়োজন আৰু লগতে এইখিনিতে এটা কথা যদি কোনোবা ল'ৰা বা কোনোবা ছোৱালীয়ে এষাৰ কথা ক'লে যে তোমাক পালে মই সকলো এৰি দিম তেতিয়াহ'লে সেই ল'ৰাজন বা সেই ছোৱালীজনীক সেই মুহূৰ্ততে এৰি থৈ গুচি যোৱাটো আটাইতকৈ বেছি প্ৰয়োজন কাৰণ যিজন মানুহে জীৱনত এনেকুৱা ডাঙৰ কথাবোৰ ইমান সহজভাৱে কৈ দিব পাৰে সেই মানুহজনে সেই কথাষাৰ কেতিয়াও ৰাখিব নোৱাৰে আৰু পিছত সেই কথাটোকে সঁচা বুলি ভাবি এখন ডাঙৰ কাজিয়া বা হতাশাত ভোগাতকৈ এনেকুৱা কথাত ওজন নথকা মানুহৰ লগত সংসাৰ নকৰাটোৱে বেষ্ট বুলি মই মোৰ ফালৰ পৰা কওঁ লগতে দুয়োজনে দুয়োজনৰ প্ৰতি সন্মান ৰখাটো খুবেই প্ৰয়োজন দুয়োজনৰ চখ ভাল পোৱা বেয়া পোৱা সকলোখিনি যেতিয়া দুয়োজনে খুলি কোৱা হয় বা দুয়োজনৰ শাৰীৰিক মানসিক আৰ্থিক সামাজিক স্থিতিক দুয়োজনে সন্মান জনোৱাটো খুবেই প্ৰয়োজন আৰু লগতে দুয়োজনে দুয়োখন ঘৰৰ প্ৰতিজন ব্যক্তিক বা প্ৰতিটো সম্পৰ্কক সন্মানেৰে বুজাবুজিৰে লোৱাটো খুবেই প্ৰয়োজন যিটো ল'ৰাই বা যিজনী ছোৱালীয়ে আপোনাৰ ফ্ৰীডম বা চেলাৰী কি ক'ত কিয় এই কথাবোৰ সম্পৰ্কটো মানে আগ নাবাঢ়োঁতেই আপোনাক এনি টাইম সুধি থাকে তেনে এটা সম্পৰ্কত মোৰ বোধেৰে আগ নবঢ়াই ভাল কাৰণ যিটো সম্পৰ্কত বিশ্বাস ভৰসা আৰু ফ্লেক্সিবিলিটি নাথাকে হেনে সম্পৰ্কৰ মানে পৰিসমাপ্তি হয়তো ডিভ'ৰ্চ নহ'লে অকাল মৃত্যু বা অন্যান্য বেয়া ঘটনা এটা হৈ যাব পাৰে আনহাতে আপুনি নুসুধাকৈ যদি কোনো ইজনে আনজনক কয় কি ক'ত কিয় অৰ্থাৎ যিটো সম্পৰ্কত শ্বেয়াৰিং থাকে সেই সম্পৰ্কটোত চিৰজীৱন কেয়াৰিঙো থাকিব গতিকে তেনে সম্পৰ্ক পালে নেৰিব আৰু লগতে মানে একচেপ্টেঞ্চ যদি ছোৱালীজনী ক'লা ল'ৰাটোৱে যদি এষাৰ কথা কয় বৰ ক'লা বা তুমি অলপ মেকআপ কৰাচোন অকণমান ৰংটো ভাল কৰা বা ল'ৰাটো অকণমান বেছি ক'লা ছোৱালীজনী বগা ছোৱালীজনীৰ যদি সেইটোক লৈ কমপ্লেক্সন আছে ছোৱালীজনী শকত সেইটোক লৈ কমপ্লেক্সন ছোৱালীজনী বেছি ক্ষীণ সেইটোক লৈ কমপ্লেক্সন ল'ৰাটো চাপৰ তাক লৈ কমপ্লেক্সন ছোৱালীজনী ওখ বেছি তাক লৈ কমপ্লেক্সন বা চুলিৰ ষ্টাইল
বা কথা কোৱা কোনোবাই তুমি বহুত হাঁহা তুমি বা মানুহৰ লগত ফ্ৰী হ'ব নাজানা এনেকৈ পাতিবা তেনেকৈ কৰিবা এনেকুৱা তেনেকৈ তোমাৰ এইটো বেয়া সেইটো বেয়া তুমি বেছিকৈ পঢ়াৰ কাৰণে উস্তাদি মাৰিব বিচাৰিছা নেকি তোমাৰ পঢ়া শুনা নাই আমাৰ ষ্টেটাছৰ লগত তুমি মিলিবলৈ চেষ্টা কৰা তুমি মানুহক নিজৰ কৰি ল'ব নাজানা এনেকুৱা যিখিনি আপোনাৰ মাজত 100টা কমপ্লেইন বিচাৰি থাকে বা 100টা খুটি নাটি বিচাৰি থাকে তেনে সম্পৰ্কত আপুনি 1 ছেকেণ্ডৰ কাৰণেও আগ নবঢ়াটোৱে ভাল বুলি মই আপোনাক ক'ম কাৰণ যিজনে আপোনাক একচেপ্ট কৰিব নোৱাৰে তেওঁ চিৰজীৱন আপোনাক একচেপ্ট কৰিব নোৱাৰে তেওঁ জাষ্ট এটা কম্প্ৰমাইজৰ ৰিলেশ্যন কৰিব হয় আইদাৰ আপোনাৰ পইচা বা আইদাৰ আপোনাৰ গ্লেমাৰ বা তেওঁৰ নিজৰ কিবা প্ৰব্লেম থকাৰ কাৰণে আপোনাক একচেপ্ট কৰিলে বা তেওঁৰ ৰিচেণ্ট ব্ৰেকআপ হৈ গ'ল যিটো সময়ত সেইটোৰ কাৰণে আপোনাক এটা ছাবষ্টিটিউট হিচাপে গ্ৰহণ কৰিছিলে বা বিভিন্ন ধৰণৰ কাৰণে এনেকুৱা ৰিলেশ্যনবিলাক মানে ভৱিষ্যতটো বৰ সুখৰ নহয় সেই তেনেকুৱা ক্ষেত্ৰত আপোনালোক আগ নবঢ়াটোৱে মই খুব ভাল বুলি ক'ম আৰু বহুত আছে আপোনাৰ যিজনে আপোনাক যেনেকৈ ধৰণেও ভাল পায় আপুনি বহুত শকত তথাপিতো কোনোদিন কমপ্লেইন কৰা নাই আপুনি একেবাৰে ক্ষীণ তেতিয়াও কোনোদিন কমপ্লেইন কৰা নাই আপুনি ক'লা মলা তেতিয়াও কমপ্লেইন নাই আপুনি বহুত বগা কমপ্লেক্সন নিমিলে তেতিয়াও কমপ্লেইন নাই বা আপুনি খোলা মনেৰে হাঁহিছে তেওঁ আপোনাৰ লগত ফূৰ্তি কৰিছে সেই মানুহজনহে আপোনাৰ প্ৰকৃততে জীৱন সংগী হ'ব যি আপোনাক প্ৰতিটো ৰঙতে প্ৰতিটো ৰূপতে একচেপ্ট কৰিব এইবোৰ কিছুমান চাইন ভৱিষ্যতে সংসাৰখন সুখী হ'ব নে অসুখী হ'ব তাক দৰ্শোৱাৰ কিছুমান চাইন যিটো আমি আগতীয়াকৈ বুজি পেলাই আমাৰ খোজটো খুব ভাবি চিন্তি আগবঢ়াব লাগে লগতে যদি আপোনাৰ সম্পৰ্কৰ কথা পাতোতে ল'ৰাটোৱে বা ছোৱালীজনীয়ে তোমাৰ মা তোমাৰ দেউতা তোমাৰ বাই তোমাৰ ভনী তোমাৰ আমুক তোমাৰ তামুক তোমাৰ ঘৰৰ প্ৰব্লেম তোমাৰ ঘৰৰ সুখ এনেকৈ কয় সেই সম্পৰ্কটো মই ভাবোঁ তোমাৰ কৰিয়ে থৈ দিয়া ভাল মানে যিজনে আজি আপোনাৰ সম্পৰ্কটোক নিজৰ বুলি ল'ব পৰা নাই তেওঁ কেতিয়াও নোৱাৰে তেওঁৰ কাৰণে আপোনাৰ মা সদায় আপোনাৰ মায়ে হৈ থাকিব তেওঁৰ কাৰণে এটা বেলেগ সম্পৰ্ক বা আপোনাৰ দেউতা সদায় আপোনাৰ দেউতাই হৈ থাকিব তেওঁ কেতিয়াও নিজক একচেপ্ট কৰিব নোৱাৰে এইখিনিতে মোৰ কথা নকওঁ বুলি কৈছিলোঁ এটা কথা কওঁ মোৰ ডাঙৰ মামী তেওঁলোকৰ বিয়াৰ মাত্ৰ কথা চলিছিলে তেনেকুৱাতে মোৰ ককা খুব অসুখ হ'ল আৰু ককাক আমাৰ ঘৰত মানে ৰাখি পেলাই ট্ৰিটমেণ্ট কৰা হ'ল ডাঙৰ মামী দেউতাকে আমাৰ ঘৰলৈ লৈ আহিলে আৰু মানুহগৰাকীয়ে ককাক দেখি পেলাইতো ভৰি চুই সেৱা কৰিছে সেইটো বাৰু আমি ক'ব পাৰোঁ যে তেওঁ বেছি জতাইছে বাৰু যি কি নহওক বাৰু সেইখিনি হ'ল যেতিয়া ককা উঠি পেলাই ঘপককৈ যাবলৈ লৈছিলে মামীয়ে আহি লৰালৰিকৈ তেওঁক জোতাযোৰ পিন্ধাই দিছিলেহি মা আছিলে মই আছিলোঁ বা মামাহঁত আছিলে মোৰ পাপা আছিলে সকলো আছিলে কিন্তু মামী তৎক্ষণাত আহি ককাক জোতাযোৰ পিন্ধাই দিলে সেই মুহূৰ্ততে পাপাই কৈছিলে যে এইগৰাকী ছোৱালীয়ে মানে সেই ঘৰখনৰ বোৱাৰী হোৱাৰ বা এই মানুহজনৰ বোৱাৰী হোৱাৰ যোগ্য কাৰণ আমি জোতা এযোৰ পটককৈ অন্য মানুহ এজনক পিন্ধাবলৈ অকণমান দ্বিধাবোধ আমাৰ মনত আহে যেতিয়া আমি সেইখিনি পাহৰি নিজৰ দেউতা বা নিজৰ মাৰ দৰে আনৰ মাক দেউতাক এজনক একচেপ্ট কৰিব পাৰিম সেইগৰাকী বোৱাৰীহে সেইখন ঘৰৰ আচলতে প্ৰকৃত লক্ষ্মী বোৱাৰী হোৱাৰ যোগ্য বুলি ভাবিম বা ঠিক সেইদৰে ল'ৰা এটাইও যদি নিজৰ শহুৰ শাহুৰ বা ননদ মানে কি কয় খুলখালীসকলক নিজৰ নিচিনাকৈ একচেপ্ট কৰিব পাৰে নিজৰ বাই ভনী ককাই ভাই দৰে একচেপ্ট কৰিব পাৰে সেইজন ল'ৰাহে মানে প্ৰকৃততে সেই ছোৱালীগৰাকীৰ জীৱন সংগী হোৱাৰ যোগ্য বুলি বিবেচিত হ'ব এইবিলাকেই কিছু কথা যেতিয়া মানে এখন ঘৰ হ'বলৈ যোৱা প্ৰতিটো ইম'শ্যনছ দুয়োজনৰ অন্তৰত ইক' হয় তেতিয়া সেই সম্পৰ্কবিলাক মানে বিবাহৰ বান্ধোনত বান্ধ খোৱাৰ যোগ্য হৈ উঠে এষাৰ কথা আছে হিন্দীত কয় যে কিষ্টো সে তো মকান বনতে हैं और रिश्तों से घर গতিকে যাৰ মাজত আপুনি সেই ৰিষ্টো সে ঘৰ বনোৱা মানুহজনী বা মানুহজন দেখিবলৈ পায় সেইজনৰ লগতহে বিবাহত আগবাঢ়িব অকল আজিৰ তাৰিখত ভাল লাগি আছে বুলিয়েই একো কথা নভবাকৈ বিয়া হ'বলৈ গুচি নাযাব কাৰণ ভাল পাই থাকোঁতে অকল ল'ৰাটো বা ছোৱালীজনীৰ কথা বিয়াৰ পিছত সম্পূৰ্ণ ঘৰ দুখনৰ কথা পৰিয়াল দুটাৰ কথা আহি পৰে আৰু আজি যদি দেখিছে আপুনি আজিৰ ৰিলেশ্যনটোতো আপোনালোকৰ এনি টাইম কাজিয়া সুখী নহয় ইজনে সিজনক লৈ পেলাই বা প্ৰত্যেকটো কথাতে আপত্তি বিপত্তি থাকেই তেতিয়া সেই ৰিলেশ্যনটো পৰাপক্ষত
এভইড কৰি চলাই ভাল বিয়াৰ পিছত, কাৰণ সমস্যাবোৰ বাঢ়িহে যায়, সমস্যা সাধাৰণতে নকমে। গতিকে এইবিলাক কিছু কথা আছিলে। বিয়া হ'বলৈ যোৱাৰ আগতে পাত্ৰজনে বা পাত্ৰীগৰাকীয়ে ইজনে সিজনৰ বিষয়ে এইখিনি কথা চাব। যেতিয়া দুয়োজনে অন্তৰ খুলি যোন পৰিৱেশতে আছে ইজনে সিজনক একচেপ্ট কৰিব পাৰিব বা ইজনে সিজনৰ বাবে প্ৰয়োজনীয় চেঞ্জখিনি নিজে আনিব, ইজনৰ দ্বাৰা প্ৰেছাৰাইজ হৈ পেলাই নহয়, নিজে আনিব বা আনিবৰ বাবে প্ৰস্তুত হ'ব, তেতিয়াহে এখন বিয়াৰ বাবে আগবাঢ়িব। এইখিনিয়ে ক'ব লগা। যদি আপোনালোকৰো মতামত মোৰ লগত মিলিছে, কমেণ্ট কৰিব, আগৰ দৰে লাইক শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব যদি কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু সমাজৰ লগত বা পৰিয়ালটোৰ লগত কেনেদৰে কিছুমান কথা আমি চাই পেলাই আগবাঢ়িব লাগে, সেইখিনি কথাও আপোনালোকক ক'ম। 15-20 বছৰ ভাল পাই থকা ৰিলেশ্যনো এমাহো নিতিকাকৈ ভাঙি যোৱা দেখিছোঁ। নিজৰ পৰিয়ালতে দেখিছোঁ, নিজৰ ফ্ৰেণ্ড চাৰ্কলতে দেখিছোঁ। গতিকে কথাবিলাকে বৰ দুখ দিয়ে। যাতে আপোনাৰ মোৰ লগত তেনে কিছুমান কথা নহওক বা আগন্তুক আমাৰ ভাই ভনীৰ লগত তেনেকুৱা কিছুমান কথা নহওক, আমাৰ সন্তানৰ লগত তেনেকুৱা কিছুমান কথা নহওক, সেইটো কাৰণেই এই ভিডিঅ'টো কৰিলোঁ। আশা কৰোঁ আপোনালোকে আন্তৰিকতাৰে গ্ৰহণ কৰিব। আৰু ইয়াৰ লগত আপোনালোকেও যদি ভাবে অন্যান্য কিবা কথা চাবলগীয়া আছে বা চাব লাগে, মোক কমেণ্ট বক্সত জনাব, নিশ্চয় সুখী হ'ম। ধন্যবাদ।